আপুনিও চাগে ফাগুন ভাল পায়। আমাৰ এইবাৰৰ ফাগুন ৰাইড যোৱাবাৰৰ দৰে নহ'ল। ভগা ৰাস্তাৰ ধূলি খাই ৰাস্তাৰ দুয়ো কাষে ৰঙা ফাগুন নাচালো যদিও এইবাৰ আমি ওলালো গোলপীয়া আৰু বগা ফাগুন বিচাৰি। ফাগুন শেষ হোৱাৰ দুদিনমান আগতে হঠাৎ এদিন লক্ষ্যই ক'লে, ঐ নিকু, এইবাৰ কিন্তু আমি ফাগুন চাবলৈ এখন বিশেষ ঠাইলৈ যাম। কথামতেই ফাগুনৰ শেষৰ বুধবাৰটোত পুৱা 7 বজাতেই গুৱাহাটীৰ পৰা আমি ওলালো ফাগুন চাবলৈ। পৰুৱা চাৰিআলিৰ পৰা টমটমত উঠি 20 মিনিটত আমি পালোগৈ কাঞ্চনৰ দেশ তেজপুৰ বিশ্ববিদ্যালয়। ভাইটি যথাৰ্থৰ সৈতে কেম্পাছটোৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ফাগুন চালোঁ। পিছে মোৰ মোবাইলৰ কেমেৰা কোৱালিটি ভাল নহয়, তথাপিও সাঁচি ৰাখিলোঁ গোলপীয়া বগা কাঞ্চনৰ সমাৱেশ।